আপুনি কিন্তু ইউটিউবত চিনেমা, কমেডি, মটিভেশ্যনেল স্পিচ আদি বিভিন্ন ধৰণৰ কিবাকিবি চাই থাকে। কিন্তু আপোনাৰ ইউটিউবৰ এটা প্ৰব্লেম হৈ থাকে। ইউটিউবত ভিডিঅ' এটা চাৰ্চ কৰিলে বহুত পুৰণিকলীয়া ভিডিঅ' আহি থাকে। নাইবা আপোনাৰ যিটো চাৰ্চ কৰিছে সেইটো কম এমপিৰ আহি গৈছে। আপুনি যিটো বিচাৰে সেইটো শেষত নাপায়। এইটো কিন্তু আপোনাৰ চাৰ্চ ফিল্টাৰত লুকাই থকা ছেটিংছৰ কাৰণে হয়। সেই ছেটিংছবিলাক আজি আপোনালোকক শিকাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনাৰ ইউটিউবত যাব। ইউটিউবত গৈ ধৰক মই এটা চাৰ্চ কৰি লৈছোঁ, এছামিছ নিউজ সং লিখি চাৰ্চ কৰিলোঁ। ইয়াত কিন্তু বহুত পুৰণিকলীয়া ভিডিঅ' আছে। ইয়াত 3 উইকছ আগৰ ভিডিঅ' আছে, 6 মাহ আগৰ ভিডিঅ' আহিছে আৰু 5 মাহ আগৰ ভিডিঅ' আহিছে। কিন্তু ইয়াৰ বাবে এটা ছেটিংছটো হ'ল ওপৰত থ্ৰী ডট আছে, 3 ডটত ক্লিক কৰিব আৰু ফিল্টাৰ্ছ আছে, ফিল্টাৰ্ছত যাব। ফিল্টাৰ্ছত গৈ ইয়াত চাওক প্ৰথমতে আছে শ্বৰ্ট বাই, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ৰিলেভেন্স, আপলোড ডেট, ভিউ কাউণ্ট, ৰেটিং যিকোনো এটা দিব পাৰে। আপলোড ডেট দিলে যেতিয়া আপলোড কৰিব সেই ডেটত আপোনাৰ মোবাইলত আহিব। তাৰপিছত আছে টাইপ ভিডিঅ'। ইয়াত আপুনি যদি ভিডিঅ' দেখিব ইচ্ছা কৰে তেনেহ'লে ভিডিঅ' দি থ'ব। আপুনি যদি ডাইৰেক্ট চেনেল দেখিব বিচাৰে চেনেল দি থ'ব। তাৰপিছত প্লে লিষ্ট চালে প্লে লিষ্ট দি থ'ব। আৰু যদি আপুনি চিনেমা চাই ভাল পায় তেনেহ'লে মুভি দি থ'ব। মই ভিডিঅ' দি দিলোঁ। তাৰপিছত আছে ডিউৰেশ্যন, মানে কিমান সময় ভিডিঅ' আপুনি দেখিব বিচাৰে। আপুনি যদি 4 মিনিটৰ ভিডিঅ' দিব বিচাৰে তেনেহ'লে 4 মিনিটছত দি থ'ব। আৰু 4 পৰা 20 মিনিটৰ ভিতৰত দেখিব বিচাৰিলে তাত 4 পৰা 20 মিনিট দি থ'ব। আৰু আপুনি যদি অভাৰ 20 মিনিটছৰ ওপৰৰ ভিডিঅ' দেখিব বিচাৰে তেনেহ'লে এইটো দি থ'ব। আৰু ইয়াত এনি দি থ'লে বেছি ভাল হ'ব, মানে যিকোনো কেটাগৰীৰ ভিডিঅ' হ'ব পাৰে। তাৰপিছত আছে ফেচাৰ্ছ। ফেচাৰ্ছত লাইভ ভিডিঅ' দেখিব বিচাৰিলে লাইভ ভিডিঅ'বিলাক আহি থাকিব। 4K দেখিব বিচাৰিলে 4K বিলাক আহি থাকিব। HD দিলে HD আহি থাকিব। তাৰপিছত আপুনি 3D দেখিব বিচাৰিলে 3D আহি থাকিব। পাৰ্চেছ, লোকেশ্যন, ক্ৰিয়েটিভ কমনছ এইবিলাক যিসকলৰ চেনেল আছে সেইসকলেহে বুজিব। কেতিয়াবা কিন্তু চাৰ্চ কৰিলে নাহিবও পাৰে। তেতিয়া কি কৰিব, ইয়াৰ পৰা যিকোনো এটা কমাই দিব অথবা এইটো দিছ উইক কৰি দিব, তেনেহ'লে আহিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।